Hey everyone, বহুত দিনৰ মূৰত এটি লং ভ্লগলৈ স্বাগতম জনাইছোঁ। সদায়তো মিনি ভ্লগে দিওঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। এতিয়া ৰাতিপুৱা 9টামান বাজিছে আৰু আমি যাব ওলাইছোঁ এঠাইলৈ। ক'ত গৈ আছোঁ আপোনালোকক দেখাম। ভিডিঅ'টো একেবাৰে চাই যাব। এতিয়া যাম। আৰু মই হৈ গ'লোঁ এয়া ৰেডি। কোট ছেট এযোৰ পিন্ধিছোঁ মই। তাৰপিছত এয়া গাড়ীত উঠিলোঁ। মোৰ মিষ্টাৰৰ ককায়েকে আৰু মিষ্টাৰৰ ফ্ৰেণ্ড এজনে আমাক থ'ব আহিছে ষ্টেচনলৈ। এয়া গাড়ী আগপিনে ককাইটি আৰু মিষ্টাৰৰ ফ্ৰেণ্ডজন মুন, আৰু সেয়া মিষ্টাৰ আৰু মই পিছপিনে একেবাৰে গান শুনি শুনি গৈ আছোঁ। চ' অকণমান স্পীড কৰি দিছোঁ মানে, আৰু ভইচ অভাৰো কৰিছোঁ সেইকাৰণে। আৰু পাই গ'লোঁ এয়া শৰাইঘাটৰ ব্ৰিজ। এতিয়া লাহেকৈ পায়ে যাম আৰু ষ্টেচন। এক্সাইটেড, কাৰণ মই ট্ৰেইনত কেতিয়াও উঠি পোৱা নাই, এয়া মোৰ ফাৰ্ষ্ট টাইম। চ' গুৱাহাটী আহি পোৱাৰ পিছত এয়া ককাইটি দেখিছেনে, এইটো ডাঙৰ ককাইটি। সেই তেতিয়া সেইজন মাজু ককাইটি আছিলে। সি ট্ৰেইন ষ্টেচনলৈ থ'ব আহিছিলে, আৰু ষ্টেচনত এয়া ট্ৰেইনত উঠাবৰ কাৰণে ডাঙৰ ককাইটি আহিছে। জাৰ্ণি ষ্টাৰ্ট। আমাৰ পৰা কামাখ্যা ষ্টেচনটো বেছি ওচৰ হয় যদিও আমি পল্টন বজাৰ ষ্টেচনত উঠিছিলোঁ, মানে ককাইটি তাত উঠাইছিলে আমাক। তাৰপিছত অকণমান টাইম মানে ৰখিলোঁ, আমি জল্দিয়ে গৈ পাইছিলোঁ যিহেতু ট্ৰেইনো ৰখি আছিলে। এইটো ষ্টেচনটো। আৰু এতিয়া জাৰ্ণি ষ্টাৰ্ট আৰু মানে উঠিছোঁ, ভালো লাগিছে ভয়ো লাগিছে অকণমান। চ' মই বহি থকা নাই, মই বোলো ৰাতি বা টোপনি যায় কি নাযায়, এতিয়া অকণমান শুই লওঁ। আৰু এয়া আমাৰ লেতেৰা গুৱাহাটী, অকণমান লেতেৰা আৰু গোটেই লেতেৰা নহয় বাৰু। তাৰপাছত কৈ আছোঁ আৰু দীপৰ বিল পালোঁ। এতিয়া গৈ আছোঁ গোয়িং। তাৰ ওপৰত দেখা মই তলত আমি শুই আছোঁ। মিষ্টাৰে কৈ আছে চিটকেইটা বোলে বেঞ্চ টাইপ লাগিছে, কমপ্লেইন কৰিছে। এনে চিটকেইটা সৰুৱে হৈছে সঁচাকৈ। শুবলৈ বহুত ট্ৰাই কৰিলোঁ যদিও টোপনি নাহিল, কাৰণ এটা ট্ৰেইনখন লৰি থাকে ন, সেইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে তেনেকুৱা। চ' টোপনি নাহিল, আৰু ভাগিনেও ফোন কৰিলে। চ' ভাবিলোঁ যে ফোনটোৱে উঠাওঁ, আৰু অকণমান টাইম কথাও পাতিলোঁ। টাইমটোও পাছ হ'ল যেনিবা, কথা পাতি কিনে। এইখিনি মিষ্টাৰে ৰেকৰ্ড কৰিছিলে, কাৰণ মই মোৰ ফোনত কথাই পাতি আছিলোঁ। তাৰপাছত এয়া পালোঁ দলংখনৰ নামে পাহৰিলোঁ নহয়, এইখন বগীবিল আছিল নেকি, কিবাটো আছিলে বাৰু এইখন দলঙৰ নাম। নৰনাৰায়ণ সেতু আছিল চাগে। আমি মানে আজাৰা হৈ দীপৰ বিল হৈ সেইটো ৰাস্তাৰে গৈছিল মানে ট্ৰেইনখন। এইপিনে ৰঙিয়া হৈ যোৱা নাছিলে। ৰঙিয়া হৈ গ'ল বেছি দূৰ নহয় বাৰু, আমাৰ ছাইডে পৰি যায়, কাৰণ মোৰ ঘৰটো দুমনিচুকীত হয়। কিন্তু ট্ৰেইনখন গৈছিলে সেইপিনে আজাৰা হৈ ছয়গাঁও চাগে তেনেকুৱাকৈ। আৰু চাওকচোন আমাৰ অসমখন কিমান ধুনীয়া, বহুত ধুনীয়া, বহুত বেছিয়ে ধুনীয়া। কিছুমান ঠাই আৰু, কিন্তু কিছুমানটো একদম লেতেৰা। কিন্তু এইবিলাক ঠাই চাওকচোন কিমান ধুনীয়া, বহুত ভাল লাগিছিলে গৈ কিনে। মানে ট্ৰেইনৰ জাৰ্ণিটো কিবা বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে মোৰ এইটো, আৰু কেতিয়াও এইটো এক্সপিৰিয়েঞ্চ হোৱা নাই। ভাবিছোঁ মানে নেক্সট আকৌ কেতিয়াবা যাম ভাবিছোঁ আৰু ক'ত গৈ আছোঁ সেইটো জনাই দিওঁ বাৰু। আমি গৈ আছোঁ কেলকাতা, দীঘা। আৰু আমি আজি 12:30 উঠিছোঁ। অহাকালি 5:30 ৰাতিপুৱা গৈ পোৱা কথা আছে। যদি নাপাওঁ তেতিয়াহ'লে সেইখন ট্ৰেইন মিছ কৰিম আমি দীঘালৈ যোৱা হাওৰাৰ পৰা, আৰু নহ'লে আমি বাছত যাব লাগিব। চ' চাই লওঁ কি হয়, আৰু বেষ্টটোৱে আশা কৰিছোঁ, কিন্তু কি হয় দেখা যাব। নহ'লেতো বাৰু বাছতে যাব লাগিব, উপায় নাই, 4 ঘণ্টাৰ ৰাস্তা। তো দেখাই যাম বাৰু কি হয় কি নহয়। শুইছোঁ এতিয়া, কেইটা বাজিল ৰ'বা দেখাই আছোঁ। 10:30 হয়। শুইছোঁ, চব শুইছে, ট্ৰাই কৰিছে শুবৰ কাৰণে। টোপনি কাৰো যোৱা নাই, মই মিডিলত আছোঁ, ষ্টাৰ তলত আছে। বেলেগৰ টোপনি যাওক বা নাযাওক, মিষ্টাৰ তামাম মাৰিছে টোপনিত একদম লাল কাণ। কাকো শুব দিয়া নাই, নাক বজাই আছে। মাতটো নুশুনাও বাৰু, কিন্তু পূৰা নাক বজাই আছে।
ৰাতিটো মোৰ অকণমানো টোপনি যোৱা নাই, গোটেই ৰাতি ফিল্ম চাই পাৰ কৰিছোঁ। লেলা মাজনু ইউটিউবত আহিছে, তাতে সেয়াই চাই কিনে ৰাতিটো পাৰ কৰি দিলোঁ। মিষ্টাৰৰ গালি খাই ৰাতিপুৱাৰ টাইমত অকণমান শুইছোঁ, ভয়কৈ শুইছোঁ আৰু ট্ৰেইনখন 5:30 পোৱা কথা আছিলে। আমি চৰাইঘাট এক্সপ্ৰেছত গৈছোঁ আৰু 5:30 পোৱা কথা আছিলে, কিন্তু ট্ৰেইন লেট হৈছে আৰু এতিয়া চাগে আমি 10:30 মানত পাম। চ' আমি দীঘালৈ ট্ৰেইন নাপাওঁ আৰু সেইখিনিতো আমি বাছতে যাব লাগিব। আৰু আমি ভলভ' বাছ বুক কৰা নাছিলোঁ, এতিয়া কি হয় দেখা যাব। সেইটো বাৰু বাদ। এতিয়া এয়া চাওকচোন, ইমান ধুনীয়া ৰাতিপুৱা 5:10 মান হৈছে টাইম, মই একজেক্ট ক'ব নোৱাৰোঁ। আৰু মিষ্টাৰে উঠি মুখ ধুব গৈছে আৰু এইবিলাক মানুহবিলাক কোনোবা শুই আছে, কোনোবা উঠিছে, কিন্তু মিষ্টাৰে ৰাতিটো শুইছে। চ' মিষ্টাৰ জল্দি উঠিছে, মই ৰাতিটো সাৰে আছোঁ। চ' মই এনেকৈ আছোঁ আৰু ৰবা গুড মৰ্ণিংটো কৈ লওঁ। দেখিছেনে? আৰু এতিয়া মিষ্টাৰ নাহালে কেনেকৈ মই চাই থাকিম ভূত হৈ কিনে। চাবচোন, শুই উঠিলে মই এনেই অকণমান টাইম ভূত হৈয়ে থাকোঁ বাৰু। এতিয়া আহিছে মানে মিষ্টাৰ, দেখাইছোঁ। আহিব, মুখ হাত ধুই আহিব আৰু মোক ক'ব যে যোৱা মুখ হাত ধুই আহা। এইজন হেণ্ডচামজন। আৰু ফাইনেলি ট্ৰেইন আহি পালে হাওৰা ষ্টেচনত দেখুওৱা নহ'ল, বহুত ভিৰ আছিলে। চ' ৰেকৰ্ড কৰা নহ'ল তেনেকুৱাকৈ। আৰু আব্বা আমাক অকণমান হাওৰা ষ্টেচনটো দেখালোঁ ভিডিঅ' কল কৰি। চ' মই ৰেকৰ্ড নকৰিলোঁ। আৰু এয়া উপায় নাপায়, AC বাছ নাপালোঁ। এতিয়া মানে নৰ্মেল যিটো বাছ থাকে সেয়া বাছতে উঠিলোঁ। মিষ্টাৰে এয়া মোৰ কাৰণে কিবা আনিব গৈছে, পানীৰ বটল, চিপছ তেনেকুৱাকৈ, কাৰণ 4 ঘণ্টা যাব লাগিব দীঘালৈ। আৰু এইখন হাওৰা ব্ৰিজ দেখিছেনে? সেইপিনেৰে নাযায় বাৰু, কিন্তু ব্ৰিজখন দেখাই দিলোঁ আৰু হোৱাই নোহোৱাই এবাৰ। আৰু আহোঁতে বা ভিডিঅ' লোৱা হয় কি নহয়। তাৰপাছত এয়া কিবাকিবি ব্ৰিজ বনাই আছে, এইখন কি নাজানো বাৰু। আহি থাকোঁতে ৰাস্তাতে দেখিলোঁ আৰু বাছখন ইমান মানে অশান্তি পালোঁ। ছিটকেইটা বহুত সৰু আছিলে, যিহেতু ৰখি থাকিব ধৈৰ্য নাই। চ' ইয়াতে আহি গ'লোঁ আৰু ফাইনেলি ৰুম আহি পালোঁ। আমি অল্ড দীঘাত ৰুম লৈছোঁ আৰু এয়া ৰুমৰ পিছপিনৰ ভিউ। আগপিনৰ ফ্ৰণ্ট ভিউটো বাৰু ৰাস্তাটোৱে দেখি, যিটো কেলকাতাৰ পৰা দীঘালে সেইটো ৰাস্তাই দেখি। আৰু এইটো বেক ভিউ আছিলে। আৰু শেষত জল্দি গা ধুইছোঁ আৰু আহি গৈছোঁ সাগৰৰ ঘৰত। দেখিলে গানটো শুনিলে, দেখিলে নহয়, গানটো শুনিলে নে সাগৰ দেখিলে নে? আৰু ভাত পানী খোৱাই নাই, যোৱাকালি ৰাতিয়ে ভাত খোৱা। ৰাতিপুৱা হাওৰাত নামি কিনে কিবা অকণমান খাইছিলোঁ, তেনেকৈয়ে ঘূৰি আছোঁ। মানে এনাৰ্জি লেভেল দেখিছেনে? একদম বহুত ভয়ংকৰ এনাৰ্জি লেভেল, কাৰণ সাগৰ দেখা নাই, সাগৰ চাম, সেইটোৱে আৰু। তাৰপাছত এয়া মিষ্টাৰৰ লগত অকণমান টাইম বহিলোঁ। তাৰপাছত যেতিয়া দেহাৰ এনাৰ্জি একেবাৰে নোহোৱা হৈ গৈছে, মুখত একেবাৰে গ্ল' নোহোৱা হৈ গৈছে, উপায় নাই আৰু তাৰপিছত খাবৰ কাৰণে ভাবিছোঁ। আৰু গৈ কিনে হোটেলখন পোৱা নাই, ইমান ভোক লাগিছে শেষত। আৰু এয়া খাব লৈছোঁ, মিষ্টাৰ মই দুয়োৱে খাইছোঁ। আমি মুছলিম হোটেল টাইপ নহয় বাৰু, কিন্তু হালাল খানা বিচাৰিছিলোঁ দুয়োৱে। তাৰপিছত চিকেনো লৈছে মিষ্টাৰে, মই বাৰু খোৱা নাই। মই মাছ খাইছোঁ আৰু এইটো চিংৰি, এয়া মাছ ভাতে খাইছোঁ মই। এইখন মোৰ কাঁহীখন, আমি তেনেকৈ খাই আছোঁ আৰু অকণমান মই এৰিছোঁ বাৰু, কাৰণ অকণমান ভোকটো কমিয়ে গৈছে, ভোক লাগি। আৰু এইটো নিচলা মাছ খাইছিলোঁ, সেইটোৰ কাৰণে গৈছোঁ মই মেইনলি। তাৰপাছত আকৌ আহি গৈছোঁ সাগৰৰ পাৰত, মানে ধৈৰ্য নোহোৱা হৈ গৈছে। মানে চব ফাৰ্ষ্ট টাইম মোৰ কাৰণে, তেনেকুৱাকৈ ইমান দূৰ ফুৰিব যোৱা, তাৰপাছত ট্ৰেইনত উঠা, আকৌ মিষ্টাৰৰ লগত গৈছোঁ ইপিনে, আকৌ মোৰ বাৰ্থডেত কোনেও মোক এনেকুৱা ছাৰপ্ৰাইজ দি পোৱা নাই আগতে কেতিয়াও, সেয়াও। সাগৰো ফাৰ্ষ্ট টাইম দেখিছোঁ। চ' মই হেপ্পী, বহুত বেছি হেপ্পী। আৰু খাই লৈ আহি এই ৰ'দ মহাত আমি মানে 3টামান বজাতে পাইছিলোঁ, আঢ়ৈটামানত পাইছিলোঁ। তাৰপাছত 10:30 গৈছিলোঁ, 2:30-3টামানত পাই গৈছোঁ ৰুমত। বস্তু থৈ গা পা ধুই আহি কিনে 3:30 হৈছে। ইমান ৰ'দত বহি আছোঁ, কিন্তু তথাপি ফিল নহয়, সাগৰৰ বতাহে মানে গোটেই পাহৰাই দিয়ে আৰু সেয়া গৰমটোও ফিল নহয়। তাৰপাছত বাৰু ৰুমত গ'লোঁ আৰু অকণমান শুই লৈ গধূলি আকৌ ওলাই আহিলোঁ। এইবিলাক কিবাকিবি মানে তাতে দোকান দিয়ে আৰু ইমান ভাল লাগিছে। শামুকৰ ৰিয়েল শামুক হয় কি নহয় মই নাজানো, কিন্তু মোৰ বহুত ভাল লাগিল। কিমান কি কিনিছোঁ মই হিচাপ নাই। এবাৰতে বহি লৈ মানে গোটেই, মিষ্টাৰে মোক কৈছে যে গোটেই দোকানখনে নিবি নেকি, গোটেই দাঙি লৈ ল তেতিয়াহ'লে। আৰু চবৰে কাৰণে কিবা কিবি সৰু সুৰা বস্তু লৈ আহিছোঁ বাৰু, তাৰ পৰা চিন হিচাপে মই ইয়াৰ পৰা লৈছোঁ। আৰু পিছতো যেতিয়া নিউ দীঘা গৈছিলোঁ, তাৰ পৰা কিবা কিবি বহুতখিনি বস্তু অনা গৈছে। কেতিয়াবা বাৰু দেখাম, যদি আহিয়ে বিলাই দিয়া নহয় চবকে, তেতিয়াহ'লে নিশ্চয় দেখাম মই। আৰু তাৰপাছত অকণমান টাইম থাকিলোঁ তেনেকুৱাকৈ, ৰাতি 10:30 হৈ গৈছিলে। তেতিয়ালৈকে মানে ৰুম যোৱাৰ কোনো নামেই লোৱা নাছিল। আমাৰ ৰুম একদম ওচৰতে আছিলে ইয়াতে,
বেছি নহয় আৰু মানে দেখিয়ে ৰুমৰ পৰাও দেখা পায় আৰু ৰুমৰ পৰা খোজকাঢ়ি আহিব পাৰি 20 খোজ মানে ৰাস্তাটো আৰু দীঘা ইন বোলা এখন হোটেলত আছিলোঁ আমি বহুত ভাল এফৰ্ডেবল হয় বহুত আৰু কিমান খৰচ হ'ল কি হ'ল যদি লাগে মই নেক্সট ভিডিঅ'ত জনাম বাৰু আৰু এইটো ফাৰ্ষ্ট পাৰ্ট যিহেতুকে আজি ফাৰ্ষ্ট দিন আমি 3 দিন 4 দিন মানে আছিলোঁ চ' বাকী কেইটা দিনতো দেখাই যাম আৰু যদি চবৰে মৰম পাওঁ তেতিয়াহ'লে ভালকৈ বুজাই দিম আজিৰ ভিডিঅ'টো ইমানেই বাই